আজি মোৰ স্বৰচিত একাংশীয়া নাটক। ৰহিমলা আহিছে উৰ্মিলাৰ ঘৰলৈ। উৰ্মিলাই বেজাৰ মনেৰে বহি আছে। ৰহিমলাই কৈছে, উৰ্মিলা, আপুনি দেখোন আজি বৰ বেজাৰ মনে বহি আছে, কিহৰ কাৰণ? উৰ্মিলাই ৰহিমলাক ক'লে, বহাচোন। নক'বা, এইবাৰ বাৰিষাই বানপানীয়ে গোটেই খেতিখিনি নষ্ট কৰি দিলে। তাৰ বাবে মই চিন্তাত বিমূঢ় হৈ আছোঁ। কেনেকৈ যে বছৰটো কটাম, ল'ৰা ছোৱালীকেইটাক যে কেনেকৈ পঢ়া হ'ব। উৰ্মিলাৰ কথা শুনি ৰহিমলাই ক'লে, চিন্তা নকৰিবাচোন বাইদেউ, আমি সকলো গাঁৱৰ মানুহ আছে, মিলিজুলি এই বছৰটো কাটি যাব আৰু ল'ৰা ছোৱালীকেইটাক পঢ়াও হ'ব আৰু ঘৰখনো চলিব, সকলো মিলি গাঁৱৰ মানে। নক'বা দেই, তোমাৰ দৰে যদি সকলোৱে এনে চিন্তা কৰে, কষ্ট জানো কাৰোবাৰ হ'ব গাঁৱত? হ'ব। আমি এইদৰে একত্ৰ হৈ মিলি এখন গাঁৱৰ কাৰোবাৰ সমস্যা হ'লে আনজনে যদি সহায় কৰোঁ, তেনেহ'লে আমাৰ গাঁৱত কোনো অসুবিধা নহয়। এই বুলি ৰহিমলাই ক'লে। উৰ্মিলাৰ মনত কিছু শান্তি পালে আৰু উৰ্মিলাই ৰহিমলাক একাপ চাহ আনি দিলে। আজিৰ একাংশীয়া নাটক মোৰ ইমানেই।